হেল্ল' এভৰিৱান, আপোনালোকে বাৰু কিতাপ পঢ়ি ভাল পায়নে? সৰুৰে পৰাই আলোচনী আৰু উপন্যাসৰ প্ৰতি মোৰ বেলেগ এটাই নিচা। ইন্দিৰা গোস্বামী বাইদেউ, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, সৈয়দ আব্দুল মালিক ছাৰৰ কিতাপসমূহ মোৰ খুবেই প্ৰিয় আৰু তেওঁলোকৰ কিতাপেৰে পৰিপূৰ্ণ এটা সৰু পুথিভঁৰাল মোৰ ঘৰতো আছে। কাঞ্চন বৰুৱাদেৱৰ অসীমত যাৰ হেৰাল সীমা কিতাপখন মোৰ বুকুৰ পৰা আজিও কোনো আঁতৰাব নোৱাৰিলে। ৰীতা চৌধুৰী বাইদেউৰ মাকাম কিতাপখন মই যে মেট্ৰিক পৰীক্ষা চলি থকাৰ মাজতেই পঢ়ি শেষ কৰি দিছিলোঁ। যি নহওক, এই পুথিভঁৰালটো পিছে জংশুৱে নাম হয় আৰু অৱস্থিত হয় চাইনাৰ চংচিং চহৰত। ইমানেই ধুনীয়া আৰু ইমানেই ডাঙৰ যে এতিয়া টুৰিষ্ট প্লেচ হিচাপে পৰিচিত হৈছে। আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত এই ফটোবোৰ দেখিছেই। ৱৰ্ল্ড ৰেকৰ্ডতো স্থান পাইছে। মই প্ৰথমে ভাবিছিলোঁ যে ইয়াতে কেৱল চাইনিজ লেংগুৱেজৰহে কিতাপ পাম, কিন্তু তেনে নহয়। 20-30টা লেংগুৱেজ আৰু কালচাৰৰ ওপৰত ইয়াত কিতাপ ৰখা হৈছে। ইমানেই ইয়াৰ পৰিৱেশ শান্ত যে আপুনি ঘণ্টাৰ পিছত ঘণ্টা কিতাপ পঢ়ি খোৱা লোৱা কৰি আপুনি ইয়াতে কটাই দিব পাৰে আৰু কিনিবও পাৰে। আপোনালোকৰ প্ৰিয় গ্ৰন্থ পিছে কোনখন?